নৰেন্দ্ৰ মোদীয়ে বিশেষ কৰি নৰেন্দ্ৰ অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা অহা বছৰত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ দিয়া বাহিৰেও কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিজৰ পুঁজি যদি সুবিধা থাকে Urmila Dikusa, Community Resource Person, Entrepreneurship Development, Lumbajong Development Block, ইয়াৰ পিছতে প্ৰতিভা পাটৰ মাষ্টাৰ বুককিপাৰ লাংচমেটি ব্লক, এয়া প্ৰেমিকা ৰম্ভাৰ্থী কৃষি সখী ৰংমংৱে ব্লক দুৱাৰবাগৰি বিডিচি। তাৰ পিছতে ৰঞ্জিতা তিমুক্তি কৃষি সখী সামেগাংছ ব্লক। তাৰ পিছত উৰ্মিলা দিকুসা ইয়াৰ পিছতে ৰঞ্জিতা তিমুক্তি কৃষি সখী সামেগাংছ ব্লক। ৰঞ্জিতা তিমুক্তি কৃষি সখী সামেগাংছ ব্লক কোৰকাঞ্চি সমাজটি। Person, Entrepreneurship Development, Lumbajong Block। ইয়াৰ পিছত প্ৰতিভা পাটৰ মাষ্টাৰ বুককিপাৰ লাংচমেটি ব্লক। ইয়াৰ পিছত হ'ব প্ৰবীণা বেপী পশুসখী, এয়া উৰ্মিলা দিকুসা লুম্বাজং ব্লক ধনশিৰি বিডিচি। প্ৰবীণা বেপী কাৰিজ আহনতো সন্মান দিব লাগিব, আহনতো সন্মান দিব লাগিব। ইয়াত পাৰ্টি দলৰ কথা নাহে, ইয়াতে ঠিকে আছে, বেয়া পাব নালাগে আপোনালোকে। আৰম্ভ কৰি শ্ৰৱণ ডেলেগা ডাঙৰীয়া, অজিত ডাঙৰীয়া, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ MEC ডক্টৰ মৌবিৰংপি ডাঙৰীয়া, MEC বিপিনকা ৰেংমা ডাঙৰীয়া, MEC আমাৰ উপস্থিত জৰিয়তে যিবিলাক কৃষি সাক্ষী, পশু সাক্ষী, বেংক সাক্ষীসকলৰ চৰকাৰৰ তৰফৰ পৰা স্কুটি প্ৰদান কৰা সভাত, স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ সভাত উপস্থিত থকা সকলোৰে শ্ৰদ্ধা 3ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি সাংসদ সন্মানীয় হৰেণ সিং বে ডাঙৰীয়া, বৈঠালাংশ বিধায়ক সন্মানীয় ৰচিংচৰ ডাঙৰীয়া। আজি স্কুটি পাইছে বুলি যোৱা নিৰ্বাচনত কেইজনমান সাক্ষীসকলে বেয়া পাব নালাগে, ইয়াতো নাই, মোৰ সমষ্টিত নাই। এই স্কুটি দি ইলেকশ্যনত কেম্পেইন কৰে ভাৰতীয় জনতা পাৰ্টি কেণ্ডিডেট বিলাক হৰাবৰ কাৰণে বেলেগ বেলেগ সমষ্টিত কেম্পেইন কৰে, যাতে এই কেণ্ডিডেটে যাতে হাৰি যা, এনেও কেম্পেইন কৰে। যাতে মই ইয়াত যিমানখিনি সাক্ষী আছে বাইদেউসকল মই অনুৰোধ কৰিব বিচাৰে, ৰাজনীতি ক্ষেত্ৰত বেলেগ সেইটো কয় দিব লাগিব যে কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত কাৰ্বি আংলঙৰ আত্মসহায়ক গোটবিলাকক ডেভেলপমেণ্ট হোৱাৰ ক্ষেত্ৰত কাৰ্বি আংলঙৰ যিবিলাকক চেল্ফ হেল্প গ্ৰুপবিলাকক চৰকাৰৰ পৰা আঁচনি পোৱাৰ স্বাৰ্থত আপোনালোকে কোনো ৰাজনীতিক দলকে জোৰদাৰ কৰিব নালাগে। আজি ভাল লাগিছে, আমিও কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যোৱাকালি ইচি অসম চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰ কেবিনেট বুলি কয়, আমি সিদ্ধান্ত ললো, অসম চৰকাৰ কেবিনেটো সিদ্ধান্ত লৈছে যে আমিও সিদ্ধান্ত লৈছো যে কাৰ্বি আংলঙত যিমানখিনি জনগোষ্ঠী আছে নিজৰ ট্ৰেডিশ্যনেল যিবিলাকৰ কাৰ্বি মাপাৰ পৰা আৰম্ভ কৰি কাৰ্বি পঢ়ৰ পৰা আৰম্ভ কৰি অসমীয়া, বড়ো, তিৱা, কছাৰী, ৰেংমা, নাগা, আদিবাসী সকলো জনজাতিবিলাকৰ যেতিয়া ইয়াত নিজৰ যিবিলাকৰ ইয়াত বনায়
তেওঁলোকৰ পৰাহে ইয়াত কিনিব পাব লাগে। বাহিৰৰ পৰা অনাটো আমি কাৰ্বি আংলং জনমত কাউন্সিলৰ তৰফৰ পৰা পুৰা বেন কৰি দিছো। আত্মসহায়ক গোট চেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে বহুতো আঁচনি দিয়া হৈছে। বিনামূলীয়া টকা দিয়াৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি তেখেতসকলক দিয়া হৈছে, যাতে আত্মসহায়ক গোটবিলাকক চেল্ফ হেল্প গ্ৰুপবিলাকক যাতে নিজৰ ভৰি নিজে থিয় হ'ব পাৰে। সেই ব্যৱস্থাৰ পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেইবিলাকৰ যিবিলাকক কষ্ট কৰা চাষীসকলৰ কাৰণে তেওঁলোকৰ অহা যোৱা সুবিধা দিব কাৰণে, অহা যোৱা কষ্ট নহ'ব কাৰণে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া স্কুটি দিয়ে। মই আপোনালোকক যিমানখিনি ইয়াৰ উপস্থিত আছে, যিবিলাকৰ বেনিফিচিয়াৰিজ ইয়াত পাব, আজি মই আপোনালোকক অনুৰোধ কৰিম যে কাৰ্বি আংলঙত যিমান চেল্ফ হেল্প গ্ৰুপ আছে, যিমান আত্মসহায়ক গোট আছে, কাৰ্বি আংলঙত যিমানখিনি স্থানীয় বাসিন্দা আত্মসহায়ক গোটবিলাক যিমান আছে, সকলো জাতি জনগোষ্ঠী মহিলা আত্মসহায়ক গোটবিলাক যাতে সেইবিলাকৰ চৰকাৰৰ পৰা দিয়া আঁচনিবিলাক যাতে পায়, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব। কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে আমাক সহায়িতা কৰিব লাগিব, আপোনালোকে আমাক আশীৰ্বাদ দিব লাগিব। আসাম ৰুৰেল লাইভলিহুড মিছনৰ জৰিয়তে চাখীবিলাকৰ যিবিলাকৰ বেংক চাখী, কৃষি চাখী, তেওঁলোকৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা স্কুটি বিনামূলীয়া দিয়া হৈছে। কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলি সেই দুখন জিলা মিলি টোটেল 200খন স্কুটি আজি দিয়া হৈছে। আনুষ্ঠানিকভাৱে আজি আমি উদ্বোধন কৰিলোঁ আৰু কমপ্লিটলি গোটেইখিনি টকাটো চৰকাৰে বহন কৰে। ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কৰিব নালাগে, ফিজো দিব নালাগে, একো দিব নালাগে, গোটেইখিনি চৰকাৰে গ্ৰহণ কৰিছে। পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনি যাতে মহিলাবিলাকৰ আগুৱাই নিয়াৰ স্বাৰ্থত প্ৰত্যেক আত্মসহায়ক গোটবিলাকৰ যাতে বিনামূলীয়া চৰকাৰৰ পৰা যাতে তেওঁলোকৰ ৱৰ্কিং কেপিটেল পুঁজি যাতে তেওঁলোকে পায়, নিজৰ ভৰি নিজেই থিয় হ'ব পাৰে মহিলাবিলাকে, সেইবিলাকৰ আঁচনি পূৰণ কৰাৰ স্বাৰ্থত আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেইবিলাকৰ আঁচনি আজি বিতৰণ কৰিবলৈ সক্ষম হৈছে। হ'ব লগে লাগে অফিচাৰ সঙ্গে লাচনগে জব ঘণ্টা মানে